হাই গাইজ নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ব্লগলৈ। আৰু আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। নাজানো কিমানখিনি কি দেখাব পাৰোঁ, তথাপিতো আপোনালোকক ভাবিছোঁ যিমানকণ পাৰোঁ ব্লগ বনাই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু মোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব যিসকলে এতিয়ালৈকে কৰা নাই, আৰু যিসকলে অলৰেডি কৰি ৰাখিছে তেওঁলোকলৈ বহুত বেছি ধন্যবাদ। আৰু এইফালে আজি ৰাতিপুৱাই দেওবাৰ যিহেতু বন্ধ বাৰ, তো সেইটো কাৰণে আচলতে ৰাতিপুৱাই এনেকৈ ভিডিঅ'টো বনাবলৈ সুবিধা পাইছোঁ। এইফালে আহিলোঁ মায়ে লগোৱা জলকীয়া, দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে, এইফালে পকিও গ'ল জলকীয়া। তাৰপিছতে আহিলোঁ দুটামান বিলাহী ছিঙিবলৈ। আচলতে বিলাহী কণ বিলাহী এতিয়া গৰম দিনত খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে? আৰু তাকে কণ বিলাহীনো আজি কিহৰ লগত দিম আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰিম। আজি মোৰ ৰেচিপি এটা ভাবিছোঁ, এতিয়া বনাম ৰেচিপি বুলি নহয়, আচলতে সকলোৱে খাই, তথাপিতো আপোনালোকৰ লগত এতিয়া আজি দিনটো কি কেনেকৈ পাৰোঁ দেখাই যাম। সেইটো কাৰণে প্ৰত্যেকৰে অকণমান ভিডিঅ' বনাই ৰাখিছোঁ। তো তেনেহ'লে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। বিলাহী আৰু জলকীয়া আনিলোঁ, এতিয়া মই এইখিনি ধুই ল'লোঁ ধুনীয়াকৈ। গৰম যিমানহে পৰিছে তথাপিতো জানো নোখোৱাকৈ থাকিব পাৰিম। সেয়েহে আজি দেওবাৰ কাৰণে মায়ে ৰাতিপুৱা ধান দিছে ৰ'দত। আৰু এইফালে কচুথুৰি, আজি ভাবিছোঁ কচুথুৰি খাম, কাৰণ কচুথুৰি অৱশ্যে মাছ হ'লে বেছি ভাল হয়, কিন্তু তথাপিতো আজি এনেকৈ বিলাহীৰ লগতে ভাবিছোঁ বনাওঁ। এখন কেৰাহী ল'লোঁ আৰু তাতে মই ধুই লোৱা বিলাহী আৰু কচুথুৰি দি দিছোঁ। অকণমান যাতে লাগি নধৰে তাৰ কাৰণে পানী দি ঢাকন মাৰি দিলোঁ। আৰু এয়া ঢাকনখন উদঙাই 5 মিনিটমান ৰাখি এতিয়া দেখিছেনে অলপ কচুথুৰিখিনি আৰু বিলাহী লেৰেলিবলৈ ধৰিলে। এতিয়া আপুনি ভালদৰে আকৌ লৰাই দিব। ইয়াতে মই নিমখ, জলকীয়া, তেল, হালধি একোৱেই ব্যৱহাৰ কৰা নাই। এনেকৈ অকণমান লৰাই আছোঁ। অকণমান দেৰি আকৌ ঢাকন মাৰি দিম। এনেকৈ অকণমান লেৰেলিবলৈ দিম, কাৰণ তেতিয়া কচু পানীটো শুকাই যাব আৰু আমি যিকণ পানী দিছিলোঁ সেই পানীকণো শুকাই যাব। এতিয়া এইফালে আমাৰ আকৌ চেফ আহিয়ে যায় নহয়। এখেত আহিলে মই বনাই থাকোঁতে হাতে বাটে তেওঁ লাগিলে, যিহে বোলে গৰম পৰিছে অকণমান সহায় কৰি দিছোঁ। আৰু ফাইনেলি মোৰ ইয়াৰ কচুথুৰি আজি আঞ্জাখন ৰেডি হৈ গ'ল। সেয়েহে আপোনালোকৰ লগত আজি মোৰ আঞ্জা বনোৱা ষ্টাইলটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আপোনালোকে এনেকৈ বনাই চাবচোন। আৰু কচুখিনি যেতিয়া সিজি যাব, শেষত মই সোৱাদ অনুসৰি নিমখ আৰু নিজৰ আন্দাজমতে জলকীয়া, অকণমান কেঁচা তেল দি দিব। আৰু মোৰ আজি কচুথুৰি আঞ্জা ৰেডি। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই। আজিলৈ আহিছোঁ, বাই।